भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या। Hello guys, so welcome back to my YouTube channel Paul Vlogs. তো আজি হৈছে শিৱৰাত্ৰি বুলি মোৰ তৰফৰ পৰা সকলোকে শিৱৰাত্ৰিৰ শুভকামনা জনালোঁ। আৰু বাকী এতিয়া মই যাব লাগে শিৱৰাত্ৰি সেৱা কৰিবলৈ দিনত আৰু আছে আমাৰ শুৱালকুছিতে আছে মই সিদ্ধেশ্বৰী দেৱালয়তে মই যিহেতু দেখাম বুলি কৈছিলোঁ আপোনালোকক। তো দেৱালয়ত যাওঁ এতিয়া সেৱা কৰিবলৈ যাওঁ বলক। আৰু গাইছ এতিয়া আমি ওলালোঁ যিহেতু আপোনালোকক কৈছিলোঁ মই শুৱালকুছিৰ ভিডিঅ'টোত মই মানে কি বুলি কয় अरे कहना क्या चाहते हो সিদ্ধেশ্বৰী দেৱালয়খন দেখাম বুলি শিৱৰাত্ৰিৰ দিনাখন আজি শিৱৰাত্ৰি এইভাবে ভালদৰে দেখাম আপোনালোকক। আৰু মোৰ লগত যাই আছে দীপ ব্লগ এই চাওক দীপ ব্লগ একেলগে যাই আছোঁ। আৰু গাইজ ফাইনেলি আহি পালোঁ সিদ্ধেশ্বৰী দেৱালয় মন্দিৰ। শুৱালকুছিৰ ভিতৰত ডাঙৰ শিৱৰ মন্দিৰ হয় এইটো মন্দিৰ সিদ্ধেশ্বৰী দেৱালয়। আৰু এতিয়া ওপৰলৈ যাব লাগিব ওপৰ আৰু মানুহ চাওক কিমান আহিছে। ৰাতি ইয়াত চাগে ইমান মানে দিনত যিমান মানুহ হয় আৰু ৰাতি ইমান মানুহ নহয়। আৰু এতিয়া ধূপ চাতি কিনি লওঁ কিনি পেলাই ওপৰত যাব লাগিব এতিয়া। আৰু আজিৰ দিনটোত ইয়াতে বেছিকৈ মানুহ দেখা পাব আপোনালোকে ইয়াতে বেছিভাগ আহে আৰু মানে যায় সকলোতে যায় কাৰণ ভগৱান এটাই যিহেতু কিন্তু ইয়াত মানে মানুহটো বেছি হয়। আৰু যিহেতু এইটো বহুত ডাঙৰ মন্দিৰ বুলি কোৱা হয় শুৱালকুছিৰ ভিতৰত শিৱৰ ডাঙৰ মন্দিৰ সেইবাবে ইয়াতে বেছিকৈ আহে। আৰু এতিয়া ওপৰলৈ উঠি যাই আছোঁ আৰু মানুহ চাওক অহা মানুহ চাওক আৰু যোৱা মানুহ চাওক। আৰু এয়া ওপৰত উঠি আহিলোঁ আৰু এই মন্দিৰটো চাওক আৰু এই মানুহবিলাক আহি আছে এজন এজনকৈ। আৰু সেইটো হ'ল নন্দী মহাৰাজ। মই ভালদৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটোৱে হ'ল শিৱৰ ভক্ত বাহন সকলো নন্দী মূৰ্তিটো ভালদৰে বনাইছে। আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। আৰু এয়া চাওক পুলিচ দাদাহঁত আহিছে শিৱৰাত্ৰি পূজা চাবলৈ। পুলিচ দাদা নাই নাচিব নালাগে ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ চাওক আৰু একফালে গান বজনা চলি আছে। আৰু ক'ব গ'লে এই মন্দিৰটো প্ৰায় বহুত বছৰে পুৰণি কাৰণ মানে আমিতো জন্ম পোৱা নাইয়ে আমাৰ ককা দেউতাহঁতৰ সময়ত বনাইছিল। আৰু এতিয়া বাহিৰত চাকি ধূপ দি দিওঁ ভালদৰে ইয়াতে সেৱাটো কৰি লওঁ বাকী আৰু ভিতৰত সেৱা কৰিব লাগিব। ইয়াত চাকি আৰু ধূপটো দি দিওঁ। এতিয়া মেইন মণ্ডপৰ ভিতৰলৈ সোমাওঁ তাত সেৱা কৰি আছে সকলোৱে আৰু মানুহ চাওক সেৱা কৰা মানুহ মই ভালদৰে আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া চাওক মানুহ সেৱা কৰা মানুহে কিমান হৈছে আৰু বাহিৰতো কিমান মানুহ আছে মানে মানুহে মানুহ অকল কিমান মানুহ আহিছে। शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जा। আৰু ইয়াত চাৰিটাকৈ শিৱলিংগ আছে বাকী ভিতৰত আছে। আৰু এই চাৰিটা শিৱলিংগত মানে সকলোৱে গাখীৰ আৰু কিবা কিবি ঢালে। মই ভাবিছোঁ গাখীৰ ঢালোঁ বুলি। এয়া চাওক গাখীৰ ঢালিব লাগে। जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला। আৰু যদি আপোনালোকে এই নন্দী মহাৰাজৰ কাণৰ কাষত যায় যদি কিবা মনৰ কথা খুলি কয় তেতিয়াহ'লে কিবা এটা ভাল ফল পাব বুলি আশা ৰাখিব পাৰে। সেইবাবে ময়ো কিবা এটা মোৰ মনৰ কথা কিবা এটা ভালদৰে কৈ দিওঁ। तेरे नाम की जोत में सारा हर लिया तमस मेरा नमो नमो जी शंकरा भोलेनाथ शंकरा। আৰু এতিয়া চাহ খাবলৈ লৈছোঁ। ইয়াত চাহ দি আছে নিমকি আৰু লাল চাহ। আৰু আপোনালোকে যিমানকেইটা মন্দিৰত যায় আজি বেছিভাগে নিমকি আৰু লাল চাহটোৱে বেছিকৈ খুৱায় নাজানো কিয় কিন্তু দেখিছোঁ আৰু নিমকি। আৰু এয়া চাওক বিদ্যা আহি আছে বহুতে ভাল কমেডি কৰে আপোনালোকে জানে আৰু আৰু চাওক এতিয়াও মানুহ আহিছে প্ৰায় 2টা-3টালৈকে মানুহ আহিয়ে থাকে। আৰু এতিয়া দেৱালয়ৰ পৰা নামি আহিলোঁ আৰু এতিয়া যাই আছোঁ
বাবা ধামত এয়া হ'ল বাবা ধাম বুলি কোৱা হয়। শুৱালকুছিৰ এটা শিৱ মন্দিৰ আছে ইয়াতে, আৰু সেই বাবা ধাম বুলি কোৱা হয়। আৰু ইয়াত সেৱাটো কৰি লওঁ ভালদৰে। আৰু আছে কেইবাটাও মন্দিৰ, সকলোতে যাব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰিছোঁ সেইখিনি দেখিছোঁ, দেখাইছোঁ। আৰু সেৱা কৰি ল'লোঁ। এতিয়া পায়স বিতৰণ কৰি আছে ইয়াত, পায়সটো লৈ লওঁ। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত নহয়, আৰু আছে চাই থাকক। रुको जरा सबर करो। আৰু গাইছ এনেকৈ ৰাতি হৈ গ'লে এতিয়া যাব লাগে, ৰাতি আহি পালোঁ একেলগে লগৰ ছোৱালীবিলাকৰ লগত। আৰু মানে এতিয়া আহিছোঁ ভোগ খাবলৈ। এয়া চাওক ভোগ দিছে ইয়াত, ভোগ খাবলৈ আহিছোঁ, বাবা ধামত আহিছোঁ। আৰু গাইছ ইয়াক চাওক, একদম এক্টিং কৰি আছে। আৰু এনেই একো খোৱাই নাই, কিন্তু এনেই এক্টিং কৰি আছে, চাই থাকক। কাম বন নাই আৰু। बस यार बस हो गया आज का, बस और नहीं झेल सकता हूँ मैं। एक लिमिट होती है इंसान की, एक पॉइंट होता है यार। मैं